দুৰ্ঘটনাটো হোৱাটো হয়, কিন্তু ইয়াতে বছৰে বছৰে হাতীটো আহি থাকে। তাৰপিছত কি হ'ল কি বছৰে বছৰে আহি থাকে, তাৰপিছত এনেকৈ মানে উৎপাতটো অলপ কৰি থাকে। তাৰপিছত ফৰেষ্টবিলাকৰ ডিপাৰ্টমেণ্টৰ পৰা আহিছে, তাৰপিছত খেদি আছে দক্ষিণৰ পৰা খেদি আহোঁতে 2 ৰাতি না 3 ৰাতি থাকছে কিজানি ইয়াতে। থাকে ফালে যোৱাকালি আহিল, দুপৰীয়া আছিল, খেদলাক যোৱা নাই। তাৰপিছত সন্ধিয়া হৈছিল, সন্ধিয়াতে খেদাতে আৰু এনেকৈ দুৰ্ঘটনাটো হ'ল আৰু ফৰেষ্টৰে খেদি আছিল। পাব্লিকো আছিল, পাব্লিকৰ ডিষ্টাৰ্বটো দিয়ে থাকে, তাৰ কাৰণে অলপমান আমি ফোন কৰি মাতিছিলোঁ। হা, এতিয়াতো মৃত্যু হোৱাটো মই এতিয়া গম নাপাওঁ। এতিয়া কি বুলি কয়, পষ্টমৰ্টেম কৰিলেহে গম পাম। এতিয়া এইটো আমি গম নাপাওঁ, এতিয়া ক'ব নোৱাৰোঁ। ঘটনাটো আমি যোৱাকালি ৰাতিপুৱা এবাৰ হাতী খেদা অভিযান কৰিছিলোঁ। তাৰপিছত ড্ৰপ কৰি আবেলি আকৌ 4-5টামান বজাত আকৌ এনেকৈ এটা অভিযান কৰিছিলোঁ। ঠিক তেনেকৈ হাতীটো খেদি মানে মোটামুটি আমাৰ পৰা 500 মিটাৰমান ওপৰত ওলাই গৈছিলে অলৰেডি হাতীটো। কিন্তু হঠাৎ কি দেখা পালোঁ, হাতীটো উল্টা খেদি আহি মানে আমাৰ মানে একদম অবাক হৈ গ'ল। আমাৰ সন্মুখতে মানে আহি পালে, এটাক কৰি মানে পাইছে। আমি গোটেইকেইটা নিজৰ চকুৰ সন্মুখতে নিজৰ মৃত্যু মানে দেখা পাইছোঁ। আমি তেতিয়া কি হৈছে হোৱা নাই, কোনে কি কৰিছে কৰা নাই, কোনো ক'বই নোৱাৰিলোঁ আমি। সেইখিনি আৰু একজন ইনজুৰ হৈছে, হয় হয়। লগে লগে আমি মেডিকেল লৈ ল'লোঁ। তাৰপিছত আমি আৰু থকা নাই আৰু কি হ'ল কি নহ'ল, মানে চব নাৰ্ভাছ, চবে মানে কিবা হৈ গৈছে আৰু বহুত মানুহ পৰিছে, মানে পৰি গৈছে দৌৰোতে। এইটো এতিয়া আমি ক'ব নোৱাৰিম। সেইটো ডক্টৰে পষ্টমৰ্টেম কৰাৰ পিছতো ক'ব পাৰিব কি ৰিপৰ্টটো। হয় হয়। মোটামুটি এনেইতো জাকত 50টা আছিলে, বাকী আধা গৈছে অলৰেডি, যোৱাকালিয়ে গৈছে। এনে তাতে 20টামান আছে হাতী, বাকী এনে সেনেকুৱা আছে হাতী আছে, ওচৰতে হাতী আছে। হয়, এইটো 1 নং বগৰীখুটি।